যদি ঘৰত তুলসী গছ থকাৰ ভিতৰতো এইকেইটা কাম কৰি আছে আপোনালোকে, তেন্তে হ'লে ঘৰত কেতিয়াও উন্নতি নহ'ব। কেনেকুৱা কাম কৰি আছো আমি, যিকেইটা কামৰ কাৰণে আমাৰ ঘৰত হয়তো উন্নতি হোৱা নাই বা ঘৰত দুখে দেখা দিছে বা ঘৰত ধন সম্পত্তি অহা নাই। তো তুলসী গছ থাকিলে সদায় মন কৰিব এইকেইটা কাম, যিকেইটা কামে হয়তো আপোনালোকৰ ঘৰখন ভাল কৰি তুলিব পাৰে। চ' এনেকুৱা কিনো কাম আহকচোন আজি জানো এই ভিডিঅ'ত। কিন্তু ফাৰ্ষ্ট আমি তুলসী গছৰ সেইকেইটা কথা জানি লোৱাৰ আগতে আমি জানি ল'ব লাগিব তুলসী গছৰ উৎপত্তিৰ কথা, কেনেকৈ হৈছিল তুলসীৰ উৎপত্তি আৰু কিয় আমি ইয়াক পূজা কৰোঁ। চ' আজি এই ভিডিঅ'টোত জানিম আমি তুলসী গছৰ বিষয়ে। কিন্তু তুলসী গছ ফাৰ্ষ্ট উৎপত্তি কেনেকৈ হৈছিল। চ' হোৱাট ইজ দ্য অৰিজিন অফ তুলসী গছ। ইয়াৰ দুটা ষ্টৰি আছে। যদি মই মাইথলজিকেলি ক'বলৈ যাওঁ, এটা দীঘলীয়া ষ্টৰি আছে, আৰু ইফালে যদি চাইণ্টিফিকেলি ক'বলৈ যাওঁ ইয়াৰ অৰিজিন ক'ত হৈছিলে, আমি গোটেইখিনি জানিম। ফাৰ্ষ্ট আহক আমি মাইথলজিকেলি, যিহেতু পূজা কৰোঁ তুলসীক, এই তুলসীৰ উৎপত্তি কেনেকৈ হৈছিলে। চ' মাইথলজিকেলি এটা ষ্টৰি আছিলে। চ' এই তুলসী গছ আগতে আছিলে এজনী কন্যা, যাৰ নাম আছিলে বৃন্দা। আৰু বৃন্দা ৰাক্ষস কুলত জন্ম হৈছিলে, আৰু ৰাক্ষস কুলত জন্ম হৈ এই বৃন্দাই পূজা কৰিছিল ভগৱান বিষ্ণু। আৰু পিছত ডাঙৰ হৈ এই বৃন্দা বিয়া হৈছিলে ৰাক্ষস কুলৰ ৰজা জলন্ধৰৰ লগত। বিয়া হোৱাৰ পিছতো বৃন্দাই সদায় শ্ৰী বিষ্ণুক পূজা কৰি থাকিলে, আৰু সেইবাবে ভগৱান বিষ্ণু সন্তুষ্ট হৈ বৃন্দাক এটা বৰ দিয়ে। আৰু সেই বৰটো আছিল যে বৃন্দাই যেতিয়ালৈ ভগৱান বিষ্ণুক পূজা কৰি থাকিব, তেওঁৰ স্বামীক কোনেও মৃত্যু কৰিব নোৱাৰে। আৰু সেই সুযোগ লৈ জলন্ধৰে কৈছিল কি গোটেই দেৱলোকত আক্ৰমণ কৰিছিল, আৰু অৱশেষত গৈ জলন্ধৰৰ যুদ্ধ হৈছিলে মহাদেৱৰ লগত। কিন্তু মহাদেৱেও জলন্ধৰক হৰুৱাব পৰা নাছিল, কাৰণ সেইখিনি সময়ত বৃন্দাই ভগৱান বিষ্ণুক পূজা কৰি আছিলে। শেষত সকলো উপায়হীন হৈ পেলাই ভগৱান বিষ্ণুৰ ওচৰলৈ যায় আৰু ইয়াৰ উপায় বিচাৰে। তেতিয়া ভগৱান বিষ্ণুৱে কয় যে তেওঁ বৰদানৰ কাৰণে জলন্ধৰক কোনো মাৰিব পৰা নাই। কিন্তু উপায়হীন হৈ ভগৱান বিষ্ণুৱে কৰিলে কি, স্বয়ং নিজেই জলন্ধৰৰ ৰূপ লয়, য'ত বৃন্দাই পূজা কৰি আছিল তালৈ যায় আৰু গৈ কি পিছফালৰ পৰা মাত দিয়ে। আৰু নিজৰ স্বামীৰ মাতটো শুনাৰ লগে লগে বৃন্দাই পূজাৰ পৰা উঠি আহে, আৰু সেই সুযোগ লৈ মহাদেৱ শিৱই জলন্ধৰৰ বধ কৰে। যেতিয়া বৃন্দাই সঁচা কথাটো গম পালে, তেতিয়া বৃন্দাই কৰিলে কি, ভগৱান বিষ্ণুক এটা অভিশাপ দিলে যে তেওঁ শিল হৈ পৰে। আৰু সেই অভিশাপটো ভগৱান বিষ্ণুৱে আঁকোৱালি লয়, আৰু তেতিয়া কয় যে বৃন্দা, যিহেতু তোমাৰ ভক্তি বহুত পবিত্ৰ আছিলে, সেইবাবে তোমাৰ মৃত্যুৰ পিছত তোমাৰ ছাইৰ পৰা এডাল গছ হ'ব, আৰু সেই গছডালৰ নাম হ'ব তুলসী। আৰু এই তুলসী যেতিয়ালৈ মোৰ পূজাত ব্যৱহাৰ কৰা নহ'ব, সেই পূজা সম্পূৰ্ণ নহ'ব। আৰু তেতিয়াৰ পৰাই সেই গছডালক তুলসী বুলি জনা যায়। সেইটো আছিলে আমাৰ একৰ্ডিং টু হিন্দু মাইথলজি। কিন্তু এতিয়া হওক আমি জানো মডাৰ্ণ চায়েন্স হিচাপত, অৰ্থাৎ চাইণ্টিফিকেলি এই গছডালৰ অৰিজিন ক'ত হৈছিলে। মডাৰ্ণ চায়েন্সৰ হিচাপত এই গছডাল উৎপত্তি হৈছিলে নৰ্থ চেণ্ট্ৰেল ইণ্ডিয়া। সেইটোৱে হৈছে ইয়াৰ অৰিজিনেল উৎপত্তি স্থল। চ' সাধাৰণতে আমি দুই ধৰণৰ তুলসী দেখা পাওঁ। এডালৰ নাম হৈছে ৰাম তুলসী, যিডাল গ্ৰীণ কালাৰৰ হয়, আৰু এডাল দেখোঁ ডাৰ্ক পাৰ্পল কালাৰৰ, যাক কোৱা হয় কৃষ্ণ তুলসী বা শ্যাম তুলসী। চ' ইহঁতৰ মেডিচিনেল প্ৰপাৰ্টি অলমষ্ট ছেম, বিশেষ একো বেলেগ নাই। আমি যিহেতু ভাবোঁ যে ক'লা তুলসীডাল বেছি ভাল বুলি, তেনেকুৱা বিশেষ একো কাৰণ নাই। দুইডালতে ছেম কম্পাউণ্ডে পোৱা যায়, জাষ্ট ইহঁতক এটা পিগমেণ্টৰ কাৰণে কালাৰটো ডিফাৰেণ্ট হয়। চ' ফাৰ্ষ্টত আপোনালোকে যে তুলসী পাত খায় বা তুলসী ৰস খায়, আমাৰ মুখত এটা জ্বলা জ্বলা টেষ্ট হয়, আপোনালোকে সেইটো সকলোৱে গম পায়। আৰু তাৰ উপৰিও এই তুলসী পাতত এটা চেণ্ট আছে, যিটো অলমষ্ট লং নিচিনা লাগে। চ' এটা কিবা এটা টেষ্ট আছে, আৰু যাৰ বাবে আমাৰ মুখখনত এই যিবোৰ বেয়া দুৰ্গন্ধ থাকে, আমাৰ মুখখনত খালে ফ্ৰেছ লাগে তুলসী পাতটো। চ' সেই কম্পাউণ্ডটোৱে হৈছে ইউজিনল বুলি কোৱা এটা কম্পাউণ্ড, যিটো কম্পাউণ্ডৰ বাবে সেয়াই আমাৰ অনুভৱটো আহে তুলসী পাত খালে। তাৰ উপৰিও এই যিটো ইউজিনল কম্পাউণ্ড, তাৰ এটা ডাঙৰ কাম আছে, সেইটো হৈছে ই বেদনা নাশক হিচাপে কাম কৰে, অৰ্থাৎ পেইন কিলাৰ অলমষ্ট। আৰু ই কেনেকৈ কাম কৰে, সেইটো হৈছে যিটো আমাৰ বডিত চলি থকা কক্স-2 পাথৱে বুলি কয়। চ' সেই কক্স-2 পাথৱেটো বাধা দিয়ে, অৱৰোধ কৰে, যাৰ ফলত কেতিয়াবা আমাৰ কি হয়, য'ত বিষ হয় বা ফুলি উঠা দেখা যায়, সেইখিনি জেগা তুলসী পাত খালে বা ৰসটো খালে ভাল হ'বলৈ ষ্টাৰ্ট কৰে। কিন্তু কক্স-2 পাথৱে বা কক্স-2 একচুৱেলি হয় কি? চ' কক্স-2 বুলি কোৱা এটা হৈছে এনজাইম আছে আমাৰ বডিত, আৰু যিটো এনজাইমৰ কাম কি হৈছে কি, যেতিয়া আমি ক'ৰবাত পৰোঁ বা কেতিয়াবা এক্সিডেণ্ট হ'লে যেতিয়া আমি দুখ পাওঁ, কষ্ট পাওঁ, সেই এনজাইমটোৱে সেই বিষটো বঢ়াই দিয়ে বা ঠাইখিনি ফুলাই দিয়ে। ই এক্টিভেট হৈ পৰে পৰাৰ লগে লগে বা কষ্ট পোৱাৰ লগে লগে। সেই ফলত আমি বেছিকৈ পেইন ফিল কৰোঁ, যাৰ ফলত আমাৰ জ্বৰ উঠিবলৈ আৰম্ভ কৰে। কিন্তু যিটো ইউজিনল বুলি কোৱা কম্পাউণ্ড আছে, সেই কম্পাউণ্ডে ইয়াক এক্টিভেট হ'বলৈ বাধা দিয়ে। সেইবাবে ইয়াক পেইন কিলাৰ হিচাপে বা বেদনানাশক হিচাপে ব্যৱহাৰ কৰা হয়। চ' নেক্সট কম্পাউণ্ডটো হৈছে ৰ'জমেৰিনিক এচিড। এই ৰ'জমেৰিনিক এচিডৰ কাম কি? চ' ই আল্টিমেটলি এটা কাম কৰে, আমাৰ যিটো লিভাৰ আছে, যকৃত আৰু স্নায়ু, নাৰ্ভ ছিষ্টেমটো প্ৰটেক্ট কৰি ৰখাত সহায় কৰে। সেইবাবে এই ৰ'জমেৰিনিক এচিড বহুত মেডিচিনত ইউজ কৰা হয়। নেক্সট কম্পাউণ্ডটো হৈছে কাৰ্ভিকল। কাৰ্ভিকলৰ কাম হৈছে যে যিহেতু ইয়াত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল প্ৰপাৰ্টি আছে। চ' এণ্টিবেক্টেৰিয়েল বা এণ্টিফাংগেল মানে কি হৈছে, কেতিয়াবা আমাৰ খজুৱতি ধৰণৰ ছালত কিছুমান বেমাৰ হয়, তেনেকুৱা বেমাৰত ইয়াক ব্যৱহাৰ কৰা হয়, যাৰ ফলত ভাল হ'বলৈ ষ্টাৰ্ট কৰে, আৰু সেই কম্পাউণ্ডটোৰ নামেই হৈছে কাৰ্ভিকল। এতিয়া হওক জানো ইয়াৰ নেক্সট কম্পাউণ্ডটোৰ বিষয়ে, যিটো কম্পাউণ্ডৰ বাবে ই আমাৰ নৰ্মেলি হৈ থকা কাহ চৰ্দি এইবোৰ ভাল কৰে, আৰু সেই কম্পাউণ্ডটো হৈছে অলিঅ'নলিক এচিড, যাৰ এণ্টিভাইৰেল প্ৰপাৰ্টি আছে।
অকল তুলসীত এইকেইটা কম্পাউণ্ডে নহয় আৰু বহুতো কম্পাউণ্ড আছে যিবোৰ দৰকাৰী হয়। চ' এতিয়া হওক সেইকেইটা কথাৰ বিষয়ে যিকেইটা কাম কৰিলে আমাৰ ঘৰৰ লক্ষী নাহে বুলি বিশ্বাস কৰোঁ। ফাৰ্ষ্ট পইণ্টটো এনেকুৱা এটা বস্তু যিটো গৃহিণী এগৰাকীৰ মেইন বস্তু হয়, সেইটো হৈছে ঝাৰু বা বাঢ়নি। কাৰণ ঝাৰু আৰু বাঢ়নি আমাৰ যিমান লেতেৰা আছে সেইবোৰ চাফা কৰা যায়, আৰু সেইবাবে ঝাৰু বা বাঢ়নি তুলসী গছৰ ওচৰত ৰাখিলে ঘৰলৈ নাৰায়ণ আহিবলৈ বন্ধ হয় বুলি বিশ্বাস কৰে। আৰু য'তেই নাৰায়ণ নাথাকে ততেই লক্ষী নাথাকে। নেক্সট পইণ্টটো আহে জাবৰ জোঁথৰ, আমাৰ লেতেৰা পৰিৱেশ। তুলসী গছে কেতিয়াও এটা লেতেৰা পৰিৱেশ ভাল নাপায়। তুলসী গছ সদায় এটা ভাল পৰিৱেশত ৰাখিব লাগে, কাৰণ তুলসীক যিহেতু আমি পূজা কৰোঁ। সাধাৰণতে আমি দেখা পাওঁ কেতিয়াবা তুলসী গছৰ ওচৰত বহুতো খেলাই ধৰি যায়, গছৰ পাত চাত পৰি লেতেৰা হৈ থাকে, আমি জাষ্ট ইগন'ৰ কৰোঁ। কিন্তু মাইথলজিকেলি কিছুমান বিলিফ হিচাপত সেইটো ভাল নহয় তুলসী গছৰ কাৰণে, কাৰণ তুলসী গছ যিহেতু এগৰাকী দেৱী হয়, আৰু সেইবাবে দেৱী এগৰাকীৰ পৰিৱেশটো সদায় পৰিষ্কাৰ হৈ থাকিব লাগে বুলি বিশ্বাস কৰা হয়। থাৰ্ড পইণ্টটো হৈছে এনেকুৱা এটা বস্তু যিটো সকলোৰে ঘৰতে হয়, সেইটো হৈছে তুলসী গছ মৰি যায় সোনকালে। চ' যিমান পাৰে তুলসী গছ জীয়াই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তুলসী গছ যথেষ্টই ডাঙৰ হয় যদি চাবলৈ যায়। কিন্তু আমাৰ অৱহেলা বা কিছুমান কাৰণত তুলসী গছ মৰিবলৈ আৰম্ভ কৰে, আৰু যেতিয়া এডাল তুলসী গছ মৰিবলৈ আৰম্ভ কৰে জানিব যে আপোনালোকৰ ঘৰখনত কিবা এটা হয়তো বেয়া হ'বলৈ আৰম্ভ কৰিছে, যাৰ বিনিময়ত তুলসী গছডাল লাহে লাহে মৰি যাবলৈ ধৰিছে। সেইবাবে তুলসী গছ যিমান পাৰে চাফা পৰিৱেশৰ লগতে তুলসী গছক সদায় পানী দিব লাগে। হয়তো আপোনালোক সকলোৱে জানে যে তুলসী গছত যেতিয়া পূজা কৰা হয় পানী দিয়া হয়, কাৰণ তুলসী গছক চাইণ্টিফিকেলি মতেও যদি চাবলৈ যাওঁ তুলসী গছক সদায় এডাল পানী লগা গছ হয়। সেইবাবে তুলসী গছক সদায় পানী দি থাকিব লাগে, সদায় পূজা কৰিব লাগে। আৰু যিখন ঘৰত তুলসী গছৰ সদায় পূজা নহয়, তুলসী গছ থকাৰ পিছতো সেইখন ঘৰত কেতিয়াও দেৱী লক্ষী ঘৰলৈ নাহে। সেইবাবে তুলসী গছ যদি ঘৰত আছে নিতৌ সদায় পুৱা আৰু গধূলি তুলসী গছৰ তলত চাকি আৰু পূজা কৰিবলৈ নাপাহৰিব। নেক্সট 4 নম্বৰ পইণ্টটো হৈছে আমাৰ জোতা চেণ্ডেলবোৰ। আমি সদায় পিন্ধি থকা জোতা চেণ্ডেলবোৰ সদায় আমি বাহিৰত ঘূৰি ফুৰোঁ, আৰু কি হয় নৰ্মেলি একৰ্ডিং টু বাস্তুশাস্ত্ৰ বা আমাৰ মাইথলজি হিচাপত জোতা চেণ্ডেলবিলাকত সেই বাহিৰৰ নিগেটিভ এনাৰ্জিবোৰ যিমানবোৰ লেতেৰা আছে সেইবোৰ কেৰি কৰি লৈ আহোঁ। আৰু যেতিয়া আমি জোতা চেণ্ডেলবোৰ তুলসী গছৰ ওচৰত ৰাখিবলৈ ষ্টাৰ্ট কৰোঁ, তুলসীজোপা লাহে লাহে মৰিবলৈ ষ্টাৰ্ট কৰে, কাৰণ সেই নিগেটিভ এনাৰ্জিবিলাকে তুলসী গছডাল মাৰি পেলাব ধৰিছে। গতিকে সদায় মনত ৰাখিব জোতা চেণ্ডেল যাতে তুলসী থকা ওচৰত নহয়, যিমান পাৰে দূৰত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এইকেইটাই আছিলে মেইন পইণ্ট যিকেইটা আমি হয়তো মনত ৰাখিব লাগে। আৰু এয়াই আছিল মোৰ ফাৰ্ষ্ট ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন নিশ্চয় এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন আমি লগ পাম এটা নতুন ভিডিঅ'।